মই আজি মোৰ কলিগ ঠিকা ডাঙৰীয়াক লগত লৈ আমাৰ স্থানীয় কিছু ব্যক্তিসকলক লৈ ডন বস্কো ভকেশ্যনেল ট্ৰেইনিং ইনষ্টিটিউটত উপস্থিত হৈছোঁ। এই ইনষ্টিটিউটত আমাৰ 19 জানুৱাৰীত যি এটা ঘটনা হৈছিল, ভুল বুজাবুজি বা সৰু এটা ঘটনাক লৈ যি এটা ৰিউমাৰৰ কাৰণে হোৱা যিটো ভুল বুজাবুজি, এই ঘটনাত কিছু আমাৰ ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলক মই ইয়াতেই আমাৰ ডন বস্কো কৰ্তৃপক্ষৰ লগত আলোচনা কৰি ইয়াতে মই কেম্প কৰাইছোঁ। আৰু আমি BTC ফালৰ পৰা তেওঁলোকৰ খৰচ আমি বহন কৰি আমি তেওঁলোকক পঢ়া শুনা, খোৱা লোৱা গোটেইখিনি যিটো ইনষ্টিটিউটৰ যিটো নৰ্মেল যিটো প্ৰচিডিউৰটো মেইনটেইন কৰি পেলাই আমি এই ব্যৱস্থাটো লৈছোঁ। আৰু আজি ল'ৰা ছোৱালী মেট্ৰিক পৰীক্ষা দি আছে আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দি আছে। আজি পৰীক্ষা নাই কাৰণে তেখেতসকলক মই আজি লগ কৰিব আহিছোঁ আৰু ল'ৰা ছোৱালীক লগ পাই মনো ভাল লাগিল। আৰু তেখেতসকলক মই সেইটোৱে বুজাইছোঁ, মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পিছত আৰু ঘৰত নাযায়, ইয়াতে আৰু ভকেশ্যনেল যিটো আমাৰ কিবা আছে, ট্ৰেইনিং আছে, নাইটিং, কাটিং, টেইলাৰিং, ইলেক্ট্ৰিকেল, বিভিন্ন ডিচিপ্লিনত ইয়াত ট্ৰেইনিং দিয়া হয়। ইয়াতে আকৌ ট্ৰেইনিং ল'বৰ কাৰণে তেখেতসকলক মই আহ্বান কৰিব আহিছোঁ। আৰু ইনষ্টিটিউটৰ আমাৰ চিফ মেনেজাৰ শৰ্মাকো ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু আমি দলীয়ভাৱে এই কথাটো চিন্তা কৰিছোঁ। আৰু নিশ্চয় তেখেতসকলে যদি ইচ্ছা হয় আকৌ আৰু এক্সটেণ্ড কৰি ল'ম আমি এই কেম্পটো। এইখিনি কাৰণে আমি ইয়াত উপস্থিত হৈছোঁ। আৰু আজি মানে কি বুলি কয়, এই সময়ত যিসকলে মানে অলপ দুখ পাইছিল, অলপ আঘাত হৈছিল, আঘাতপ্ৰাপ্ত ব্যক্তি আমি গুৱাহাটীলৈকে আমি ট্ৰিটমেণ্ট কৰিবলৈ পঠাইছিলোঁ। গুৱাহাটীৰ পৰা ট্ৰিটমেণ্ট কৰাই আমি ঘৰত লৈ আহিছোঁ। আজি আকৌ তেখেতকো অলপ ঔষধ পাতি কিনিবৰ কাৰণে বা খোৱা লোৱাত অসুবিধা হৈছে নেকি এইটো চাবৰ কাৰণে অলপ সহায় সহযোগিতা আগবঢ়াবলৈ তেখেতৰ ঘৰতো আমি দুজনে আজি ভিজিট কৰিছোঁ। আৰু দুজন বড়ো দেউতা আৰু ল'ৰা যিটো আঘাতপ্ৰাপ্ত হৈছে, তেওঁলোকৰ ঘৰতো মই এদিন দুদিনতে গৈ খবৰ ল'বলৈ চেষ্টা কৰিছোঁ। আমি যাম, খবৰ ল'ম যাতে তেওঁলোকৰ সুস্থ থাকক, তেওঁলোকৰ যিটো ময়ৰ ভয় আতংক যাতে সোনকালে গুচি যায়, যাতে নৰ্মেল মানে লাইফটো পাব পাৰে, যাতে মনত কোনো আতংক নাথাকে, তাৰ কাৰণে আমি উৎসাহিত কৰিবলৈ যাওঁ। আৰু তেখেতসকলৰ সুবিধা অসুবিধা, খোৱা লোৱা, ঔষধ খোৱা, কিবা যদি প্ৰব্লেম হৈছে তাত আমি অলপ সহায় কৰাৰ মানসিকভাৱে আমি মনেৰে তেখেতসকলক আমি ভিজিট কৰিবলৈ যাম। এইখিনি।